Paint, Microsoft Paint, MS Paint. Microsoft Paint শিকিবলৈ আমি প্ৰথমতে Windows Accessories যাব লাগিব Start buttonত এই Start buttonত ক্লিক কৰি Windows Accessoriesত গৈ Paint আমি এনেকে Paint খুলিব পাৰো নতুবা ইয়াতে আমি Paint বুলি লিখি Paint এপটো আমি খুলিব পাৰো Paint এপটো খোলাৰ পিছত আমি ইয়াৰে ক্যানভাসত এই যেটো আমাৰ ড্ৰয়িং কৰিবৰ কাৰণে অপচন দিছে এইটো ক্যানভাস বুলি কয় এই ক্যানভাসত আমি ড্ৰয়িং কৰিব পাৰো এতিয়া আমি যেতিয়া কম্পিউটাৰ এটা শিকিব আৰম্ভ কৰো তেতিয়া Microsoft Paint কিয় শিকিব লাগে কাৰণটো হৈছে Microsoft Paint টো আমি মাউসটো লৰচৰ কৰিবৰ কাৰণে লেফট ক্লিক কোনটো হয় ৰাইট ক্লিক কোনটো হয় সেইটো কেনেকৈ কাম কৰে ইয়াতে বৰ ধুনিয়াকৈ আমি এই বস্তুটো শিকিব পাৰো এতিয়া পেইন্ট এপ্লিকেশনটো খুলি আমি ইয়াতে কি অপচন আছে ইয়াতে আছে এটো হৈছে টাইটেল বাৰ এটো হৈছে মেনু বাৰ আৰু এটো হৈছে টুল বক্স বাৰ ইয়াতে টুল বক্স বিলাক পোৱা যায় আমি হোম টেবটোৰ ভিতৰত এই হোম টেবটো সিলেক্ট হৈ আছে হোম টেবটোৰ ভিতৰত আমি এই টুল বক্স বিলাক পাম এতিয়া আমি এই টুল বক্স বিলাক ব্যৱহাৰ কৰি আমি ড্ৰয়িং কৰিব পাৰো আৰু ভিউত গৈ আমি ইয়াতে জুম ইন জুম আউট 100% জুম আউট জুম ইন এইবিলাক কৰিব পাৰো ফুল স্ক্ৰীন এস্কেপ মাৰিলে আকৌ আগৰ স্থানলৈ আহিব এনেকৈ আমি এইবিলাক কৰিব পাৰো এতিয়া হোম বাটনত ক্লিক কৰিলো আমাৰ কি সিলেক্ট হৈছে বাছ সিলেক্ট হৈছে আমি পেন সিলেক্ট আনো ইয়াতে আমি যদি মাউসটো লৈ যাও তেতিয়াহলে এটো কি টুল হয় এটো দেখাই দিব এতিয়া ইয়াতে লৈ গৈ মই যদি ABCD লিখিব খোজো A B C D আপোনালোকে যদি প্ৰথমতে টাই কৰে তেতিয়া হলে ABCD টো ইমান ভালদৰে লিখিব নোৱাৰিব এটো কৰিবৰ কাৰণে অলপ প্ৰেক্টিস কৰিলেহে আপোনালোকে পাৰিব আৰু ইয়াতে এতিয়া আনটাইটল দেখাই আছে টাইটেল বাৰ আমি এটো যদি সেভ কৰো সেভ এজ নাইবা সেভ নাম এটা দিব দিব ইয়াতে আমি A B C D PNG ফৰমেটত সেভ হ'ব এটো সেভ এনেকৈ ফাৰ্স্ট আমাৰ পেইন্টটো এটা সেভ হৈ গ'ল আমি ড্ৰ কৰিবৰ কাৰণে এটোৱে যেনেকৈ ড্ৰ কৰি গৈ থাক এনেকৈ ড্ৰ হৈ গৈ থাকিব এইটো আছিল ফাৰ্স্ট আমাৰ পেইন্ট আপোনালোকে টাই কৰক নেক্সট আমি টুল বক্সৰ কামবিলাক ভালদৰে চাম